কৰোনা ভাইৰাছৰ ইনফেকশ্যনৰ কাৰণত সমগ্ৰ বিশ্ব স্থিৰ হৈ ৰ'ল। যিবোৰ জেগাত ভয়ংকৰ ভিৰ হৈছিল সেই সকলোবোৰ খালী হৈ গ'ল। স্কুল কলেজৰ পৰা ধৰি যাতায়াতলৈকে পাবন্ধি লগোৱা হ'ল। মানুহৰ গোট খোৱাটো পাবন্ধি লগোৱা হ'ল। পৃথিৱীৰ সকলো মানুহ কিবা নহয় কিবা কাৰণত প্ৰভাৱিত হৈছে। এটা বেমাৰৰ বিৰুদ্ধে সকলো মানুহে যুদ্ধত নামি পৰিছে। কিন্তু প্ৰশ্ন উঠিছে, এইবোৰ ক'ত কেতিয়া শেষ হ'ব আৰু মানুহ দৈনন্দিন জীৱনত কেতিয়া উভতি আহিব? ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে বিশ্বাস দিছে ব্ৰিটেইন অহা 12 সপ্তাহৰ ভিতৰত দেশৰ পৰা এই কৰোনা ভাইৰাছ ওফৰাই পঠাব। যদিও 3 মাহৰ ভিতৰত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা কমি যায়, তথাপিতো আমি ইয়াক সম্পূৰ্ণৰূপে ওফৰাই পঠাব সক্ষম হ'ব নোৱাৰিম। এনেকুৱা অনুমান হৈছে এই ভাইৰাছ শেষ হ'বৰ বাবে বছৰ বছৰ লাগি যাব। এইটো স্পষ্ট যে সকলো বন্ধ কৰা নীতি দীৰ্ঘদিনৰ বাবে সম্ভৱ নহয়। সামাজিক আৰু আৰ্থিক দুৰ্বলতাত ভুগিব লাগিব সকলো দেশ। বিশ্বৰ সকলো দেশে এটাই বিচাৰিছে, পাবন্দিবিলাক যাতে সোনকালে আঁতৰ হৈ যাওক আৰু পৰিস্থিতি লাহে লাহে সামান্য হৈ আহক। কিন্তু এটা কথা স্পষ্ট, কৰোনা ভাইৰাছ সোনকালে শেষ হোৱা বিধৰ নহয়। যদি সকলো পাবন্ধি আঁতৰ কৰি দিয়া হয়, তেন্তে এই ভাইৰাছ আকৌ ঘূৰি আহিব আৰু পৰিস্থিতি অত্যন্ত ভয়ংকৰ হ'ব। সংক্ৰমণ ৰোগ মহামাৰী বিজ্ঞান প্ৰফেচৰ মাৰ্ক বুলহাউছে কৈছে, আমাৰ ডাঙৰ সমস্যাটো হৈছে এই সংক্ৰমণৰ পৰা কেনেকৈ পাৰ পাব পাৰি। এক্সিট ষ্ট্ৰেটেজি অকল ব্ৰিটেইনৰ ওচৰতে নহয়, বিশ্বৰ কোনো দেশৰ ওচৰতেই নাই। কৰোনা ভাইৰাছ এইটো সময়ত সৰ্বাতোতকৈ ডাঙৰ বৈজ্ঞানিক আৰু সামাজিক প্ৰত্যাহ্বান হৈ উঠিছে। এই সংকটৰ পৰা বাচিবলৈ 3টা ৰাস্তা আছে। প্ৰথমটো টিকা, দ্বিতীয়টো মানুহ সংক্ৰমণৰ পৰা বাচিবলৈ প্ৰতিৰোধক ক্ষমতাৰ বিকাশ, আৰু তৃতীয়টো আমাৰ সমাজ আৰু ব্যৱহাৰ স্থায়ী ৰূপে সলনি কৰিব লাগিব। ইয়াৰ ভিতৰত সকলো ৰাস্তাই সংক্ৰমণ বৃদ্ধি ক্ষমতা কম হোৱাত সহায় কৰিব। কিন্তু প্ৰশ্ন উঠিছে, টিকা আহিবলৈ সময় কিমান লাগিব? এটা টিকাই শৰীৰত যিটো প্ৰতিৰোধক ক্ষমতা দিয়ে, যাৰ কাৰণে বেমাৰত পৰাৰ সম্ভাৱনা হয়তো নাথাকে। বিগত সপ্তাহত আমেৰিকা কৰোনা ভাইৰাছৰ এটা টিকাৰ পৰীক্ষা এজন ব্যক্তিৰ ওপৰত কৰা হৈছিল। এই পৰীক্ষণত জীৱ-জন্তুতকৈ আগত মানুহৰ ওপৰত পৰীক্ষা কৰা হৈছিল। কৰোনা ভাইৰাছ প্ৰতিৰোধক টিকা বনোৱাৰ ওপৰত বৈজ্ঞানিকসকলে অভূতপূৰ্বভাৱে প্ৰচেষ্টা চলাই আছে। কিন্তু সফল হ'ব নে নহয় তাৰ কোনো গেৰেণ্টি হয়তো নাই। যদি সকলো ঠিকে থাকে যায়, এনেকুৱা অনুমান কৰিব পৰা গৈছে যে 12-18 মাহৰ ভিতৰত এই টিকা বনাৰ সম্ভাৱনা আছে। এই অপেক্ষা বহুত দীৰ্ঘদিন হ'ব, কাৰণ বিশ্ব এইটো সময়ত বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। প্ৰফেচৰ বুলহাউছৰ মতে, টিকাৰ অপেক্ষা কৰোনা ভাইৰাছৰ ৰণনীতি নহয়। প্ৰশ্ন এইটো উঠিছে, মানুহৰ ভিতৰত প্ৰাকৃতিক প্ৰতিৰক্ষা ক্ষমতা জন্ম হ'বনে? ব্ৰিটেইনৰ ৰণনীতি এইটো সময়ত ভাইৰাছ সংক্ৰমণ কম বিয়পিবলৈ দিয়াটো, যাতে হস্পিটেলত অধিক বোজা নপৰে, কাৰণ ICU বেড খালী হৈ থকা নাই। বিশ্বৰ দ্বিতীয় দেশ যেনেকে ভাৰত এইটো ৰণনীতিৰ ওপৰতে বিশ্বাস কৰিছে। ভাৰতৰ লগতে ভাৰতৰ ওচৰ চুবুৰীয়া দেশসমূহে এইটো ৰণনীতিয়েই অৱলম্বন কৰিছে। এবাৰ যদি পৰিস্থিতি সামান্য হয়, তেন্তে কিছুমান প্ৰতিবন্ধক ঢিলা কৰা হ'ব। যদিও পৰিস্থিতি গম্ভীৰ হৈ থাকে, তেন্তে আৰু প্ৰতিবন্ধক লগোৱাৰ সম্ভাৱনা আছে। ব্ৰিটেইনৰ মুখ্য বিজ্ঞানীসকলৰ মতে, বস্তুৰ ওপৰত সম্পূৰ্ণৰূপে প্ৰতিবন্ধক লগোৱাটো সম্ভৱ নহয়। বুলহাউছৰ মতে, আমি সংক্ৰমিত লোকৰ চিনাক্তকৰণ কৰি তেওঁলোকক বিচাৰি উলিওৱা প্ৰক্ৰিয়া হাতত লৈছিলো যদিও এই প্ৰক্ৰিয়াই ভাল ধৰণে কাম নকৰিলে। অন্য ৰণনীতি ক'ভিড-19 সংক্ৰমণ বেমাৰৰ কাৰণে দৰৱ বিকশিত কৰাটো হ'ব পাৰে। ইয়াৰ প্ৰয়োগ সেইসকল লোকৰ ওপৰত কৰিব লাগিব, যাৰ এই ভাইৰাছৰ লক্ষণ দেখা যায়, যাতে ইনফেকশ্যন বিয়পোৱাত বন্ধ হয়। আৰু এটা উপায় এইটো হ'ব পাৰে যে সংক্ৰমিত লোকৰ চিকিৎসা হস্পিটেলতে কৰা, যাতে ই অধিক ভয়ংকৰ হ'ব নোৱাৰে। ICU বেডৰ সংখ্যা বঢ়াই এই সংকটৰ সন্মুখীন কৰিব পৰা হ'ব। স্পষ্টভাৱে এটা টিকাই এই সংকটৰ পৰা পাৰ পাব পাৰি, আৰু আশা কৰিছো এই টিকাটো সোনকালে বনিব আৰু বিজ্ঞানে কিবা নহয় কিবা সমাধান লৈ আমাৰ সন্মুখলৈ আহিব।